এই ইন্দুরে মাটি খান্দি খান্দি থৈ দিছে আজি ইন্দুক এৰাত নাই কি বে আছে ইয়াতে দে তাত মই এটা ৰিল ভিডিঅ' বনাই আছিলোঁ আমাৰ যিখন শালি ধানৰ পথাৰ এইখন দেখিছে নহয় শালি ধানৰ পথাৰ এই শালি ধানৰ পথাৰখনৰ ধানখিনি অলৰেডি কাটা হৈ গ'ল আৰু এই ধান কাটাৰ পিছত আমি কিছুমান বস্তু লক্ষ্য কৰোঁ যে এয়া দেখিছে নহয় এন্দুৰে মাটিত তুলি থৈ দিয়ে তেনেকৈ গাঁত খান্দি খান্দি মাটি তুলি থৈ দিছে আমাৰ গাঁৱলীয়া কৃষকসকলে কিছুমানে কি কৰে এই এনেকুৱা ধৰণৰ মাটিবোৰ খান্দি খান্দি এই গাঁতবোৰ যিবোৰ আছে এন্দুৰৰ গাঁতৰ পৰা ধান উলিয়াই আনে কিন্তু ময়ো তাকে এটা এই ধান উলিওৱা ধৰণৰ এটা ভিডিঅ' বনোৱাৰ চেষ্টা কৰি আছিলোঁ মানে ৰিল ভিডিঅ' বনাই আছিলোঁ কিন্তু সেই ৰিল ভিডিঅ'টো বনাই থাকোঁতে সেই গাঁত খান্দোতে মানে কেইটামান অদ্ভুত বস্তু পাই গ'লোঁ কি বস্তু পালোঁ সেইকেইটাতো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালেহে বুজি পাব আৰু এটা কথা এই ভিডিঅ'টো সম্পূৰ্ণ চাওক কাৰণ শেষত মই কেইটামান দৰকাৰী কথা কৈছোঁ এই ইন্দুৰে মাটি খান্দি খান্দি থৈ দিছে আমাৰ ধানবোৰ চব মাটি খান্দি আজি ইন্দুৰক এৰাত নাই আজি এৰাত নাই ওলামে ক'ত গৈছে কি আছে ওলা ওলা আছে কবাতটো আছে ক'ত গ'ল এই আলিৰ তলতে আছে নেকি কোনোবা যাদু মন্ত্ৰ কৰি থৈ দিছে নে কিবা কি হয় কি বে আছে ইয়াতে দে বাহ ব্যাপার ইউকে 1 আনা ইফালে আকৌ হনুমান এইটো দেখোন এফালে হনুমানৰ ফটো ৰাম লক্ষণ সীতা এই হ'ব ধেত তেৰিকি কি ওলালি ইয়াতে ভয় লগা হ'ল না আৰু আছে নেকি আৰু থাকব পাৰে বাহ গাঁতটো দেখোন ইফালে গৈছে কি ওলাল ৰব বন্ধুসকল এই ভিডিঅ'টো দেখুওৱা সেই কইন দুটা আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আপোনালোকেতো ভাবি লৈছে যে মই মাটিৰ তলত পালোঁ এই কইন দুটা মই লাকি আচলতে তেনেকুৱা নহয় যে এয়া আচলতে প্ৰি প্লেনিং কৰা ভিডিঅ' এনেকুৱাতো আপোনাৰ ঘৰতো এনেকুৱা ধৰণৰ কইন নিশ্চয় আছে যদি আপোনালোকৰ ঘৰত কাৰোবাৰ ঘৰত যদি আছে তেন্তে মোক কমেণ্টত নিশ্চয় জনাব আৰু আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে বুজিটো পালেই যে এই ভিডিঅ'টো কেৱল
শিক্ষামূলক এটা ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।